বিলাহীৰে মাছৰ কণী বনাম। মই কণীখিনি আগতে বইল কৰি লৈছোঁ কুকাৰত, দুটামান চিটি মাৰি। এনেকৈ বইল কৰি লৈ ওপৰৰ লেয়াৰখিনি গুচাই দিলোঁ। এইখিনি গুচাই দিলোঁ। তাৰ কাৰণে লাগিব বিলাহী, বিলাহীৰে বনাম। বিলাহী আৰু পিঁয়াজ দুটা সৰু সৰু কাটি লৈছোঁ। মই এতিয়া কণীখিনি কাটি কাটি সৰু সৰুকৈ ভাজি ল'ম। এনেকৈ কাটি লৈ এনেকৈ নিমখ হালধি দি ভাজি ল'ম। নিমখ দিলোঁ, দি এতিয়া মই সৰিয়হৰ তেলত ভাজি ল'ম। মই এতিয়া সৰিয়হৰ তেল 4 চামুচমান দিলোঁ। দি কণীখিনি দি দিম। অলপমান একদম চিমত দিছোঁ। আৰু চিটিকি আহে নহয়। এতিয়া ভাজা হৈ গ'ল। এতিয়া সেই তেলতে মই বিলাহী আৰু পিঁয়াজখিনি ভৰাই দিম। এই তেলতে মই পিঁয়াজখিনি ভৰাই দিম। অলপ তেল দিম আৰু এতিয়া জুইটো অলপ বেছি লৈ দিলোঁ। এতিয়া মই পিঁয়াজ দি দিম। অলপ ৰঙচুৱা হ'লেই বিলাহী দি দিম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া বিলাহী দিলোঁ। বিলাহী ডাঙৰ ডাঙৰ দুটা দিছোঁ। মই বটা জিৰা দিছোঁ। জিৰাই গুড়া দি বিলাহীখিনি মোৰ এতিয়া বইল হোৱাৰ পিছত ভালকৈ কণীখিনি দি দিম। আৰু অকণমান পানী দিলোঁ। কণীত নিমখ সোমোৱাৰ কাৰণে অলপ পানী দি দিলোঁ। এতিয়া 5 মিনিটমান উতলাৰ পিছত নমাই থৈ দিম।